নগাঁৱৰ এখন সৰু গাঁৱত ৰাহুল নামৰ এজন মেধাৱী ছাত্ৰ আছিল। তেওঁলোকৰ ঘৰখন অতি দুখীয়া আছিল যদিও মাকৰ মৰমে ঘৰখন সদায় উমাল কৰি ৰাখিছিল। বহু বছৰ আগতে এক দুৰ্ঘটনাত দেউতাকক হেৰুওৱাৰ পিছত মাকেই আছিল ৰাহুলৰ সৰ্বস্ব। ৰাহুলে সদায় মাকক কৈছিল, "মা, মই ডাঙৰ হৈ তোমাক বহুত সুখ দিম।" মাকে হাঁহি মাৰি উত্তৰ দিছিল, "তই ভালে থাকিলেই মোৰ আটাইতকৈ ডাঙৰ সুখ বাবা।" দিন বাগৰিল। ৰাহুলে পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীত উচ্চ শিক্ষাৰ সুযোগ পালে। হাতত টকা নাছিল যদিও মাকে নিজৰ শেষ সম্বল সোণৰ অলংকাৰখিনি বিক্ৰী কৰি ৰাহুলক পঢ়িবলৈ পঠিয়ালে। যোৱাৰ পৰত মাকে চকু পানী মুচি ক'লে, "বাবা, মই তোৰ বাবে সদায় বাট চাই থাকিম।" গুৱাহাটীৰ নতুন জীৱনত ব্যস্ত হৈ ৰাহুলে লাহে লাহে মাকক পাহৰিবলৈ ধৰিলে। আৰম্ভণিত সঘনাই ফোন কৰিছিল যদিও নতুন বন্ধু আৰু আধুনিক চহৰীয়া জীৱনৰ কোলাহলত মাকৰ বাবে তেওঁৰ সময় নোহোৱা হ'ল। ইফালে মাকে প্ৰতিটো নিশা মোবাইলটোলৈ চাই গুণগুণাইছিল, "আজি চাগে মোৰ বপাই ফোন কৰিব।" কিন্তু ফোন নাহিল। কিছু বছৰ পিছত ৰাহুলে এটা ডাঙৰ কোম্পানীত ভাল চাকৰি পালে। তেওঁ নিজৰ কেৰিয়াৰ আৰু সফলতাৰ মাজত ইমান গভীৰভাৱে ডুব গ'ল যে মাকৰ কথা মনলৈ আহিলেও পিছত ফোন কৰিম বুলি ভাবি থৈ দিছিল। কিন্তু সেই পিছতটো আৰু কেতিয়াও নাহিল। হঠাৎ এদিন গাঁৱৰ এজন মানুহে ৰাহুললৈ ফোন কৰি ক'লে, "বপাই, তোৰ মাৰ গা বৰ বেয়া, তই সোনকালে আহ।" ৰাহুলৰ বুকুখন কঁপি উঠিল। তেওঁ তৎক্ষণাৎ গাঁৱলৈ লৰ দিলে। ঘৰ পাই দেখিলে মাক বিচনাত শুই আছে। মাকৰ হেতা পৰা চকুহাল তেতিয়াও দুৱাৰমুখলৈ থৰ লাগি আছিল। যেন কাৰোবাৰ অপেক্ষাতহে তেওঁ প্ৰাণটো ধৰি ৰাখিছে। ৰাহুলে মাকৰ হাতখন ধৰি কান্দি কান্দি ক'লে, "মা, মই আহিলোঁ।" মাকৰ চকুৰে লটক বৈ আহিল। অতি দুৰ্বল মাতেৰে তেওঁ ক'লে, "মই জানিছিলোঁ তই আহিবি।" মাকৰ হাতখন লাহে লাহে ঠাণ্ডা হৈ পৰিল। তেওঁৰ শেষ বাক্য আছিল, "বাবা, তই সুখেৰে থাকিবি।" মাকৰ উশাহ চিৰদিনৰ বাবে থমকি গ'ল। ৰাহুলে চিঞৰি চিঞৰি কান্দি উঠিল, "মা, মোক ক্ষমা কৰি দিয়া। মই আহিবলৈ বহুত পলম কৰিলোঁ।" কিন্তু ঘৰখন তেতিয়া নিস্তব্ধ হৈ পৰিছিল। সেই অপেক্ষাৰ অন্ত পৰিল যদিও ৰাহুলৰ মনত এটা আজীৱন আক্ষেপ ৰৈ গ'ল। বন্ধু-বান্ধৱীসকল, গল্পটোৰ পৰা আমি ইয়াকে শিকিব পাৰিলোঁ যে যিসকলে আপোনাক নিস্বাৰ্থভাৱে ভাল পায় তেওঁলোকক কেতিয়াও অৱহেলা নকৰিব। কাৰণ সময় পাৰ হৈ যোৱাৰ পিছত আপুনি বিচৰা ধৰণে ক্ষমা খুজিবলৈ বা মৰম যাচিবলৈ সুযোগ নাপাবও পাৰে। ধন্যবাদ।